নমস্কাৰ, মই মল্লিকা। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি একচুৱেলি মই বহুত এক্সাইটমেণ্টত আছোঁ, কাৰণ আজি মোক ঘৰৰ পৰা নিব আহিব আৰু মই পূৰা ৰেডি হৈ ওলালোঁ আৰু ই চাইডে গাড়ীৰ তলত ৰখি আছে আৰু এয়া গাড়ীৰ ভিতৰত বহিলোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। ইমান দীঘলীয়া নহয়, শ্বৰ্ট হ'ব, তো ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব আপোনালোকে। এয়া দেখিছেনে পাহাৰৰ মাজে মাজে কি ধুনীয়া তামোল গছ বা খেতি পথাৰো আছে আৰু পাহাৰৰ ওপৰত ইয়াতে ঝুম খেতি হয়। মানে মই য'ত আছিলোঁ মামাহঁতৰ ঘৰত, ৰাস্তাটো ইমান ধুনীয়া, আপোনালোকে চাই থাকিব। ইয়াৰে মানে পৰিৱেশটো বহুত ভাল লাগে, কাৰণ মানুহবোৰ সিমান ঘন ঘন নহয়, পাতল পাতল হয় আৰু গছ গছনি বেছি থাকিলে মই মানে গছ গছনিৰ মাজত থাকি মই খুবেই ভাল পাওঁ, মানে তেনেকুৱা। আৰু এই ঠাইখিনিতে আমি ফটো উঠিবৰ কাৰণে ৰখিলোঁ। ফটো উঠি এতিয়া আমি ঘৰত গৈ আছোঁ আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিব লাগিব, কাৰণ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু আজিলৈ বাই। আৰু কোনে কোনে মোৰ ভিডিঅ' চাই আছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই।